নমস্কাৰ, মই জ্যোতিপ্ৰসাদ বৰা। আপোনালোকক সকলোকে এই চেনেললৈ স্বাগতম জনাইছোঁ। আগৰ এটা ভিডিঅ'ত কৈছিলোঁ অপৰাধৰ বিষয়ে, জামিনযোগ্য অপৰাধ আৰু অজামিনযোগ্য অপৰাধ। সেই অপৰাধবিলাকত কেনেকৈ জামিন পাব পাৰি সেই বিষয়ে থুলমূলকৈ কোৱা হৈছিল। আজি ক'ব ওলাইছোঁ জামিনৰ অন্য এটা বিষয়ত, সেইটো হৈছে প্ৰি এৰেষ্ট বেইল অৰ্থাৎ আগতীয়া জামিন সম্পৰ্কত। আগতীয়া জামিন কেনেকৈ আৰু কিয় পাব পাৰে মানুহে, এইখিনিতে কথা এটা আহি যায় যে আগতীয়া জামিন মানে বহুতে কয় যে এণ্টিচেপ্টিক বেইল। শুনিলে হাঁহি উঠি যায়, এণ্টিচেপ্টিক কি আৰু এণ্টিচিপেটৰী কি। হয়, মানুহৰ কিছুমান ক্ষেত্ৰত ভুল হৈ যায়, কিন্তু আচল অৰ্থটো হৈছে বা আচল টাৰ্মটো হৈছে এণ্টিচিপেটৰী বেইল অৰ্থাৎ প্ৰি এৰেষ্ট বেইল। কোনো এটা অপৰাধৰ ক্ষেত্ৰত এজন মানুহে যদিহে এটা গোচৰত অভিযুক্ত হয় বা তেওঁ অভিযুক্ত হ'ব বুলি তেওঁৰ মনত ধাৰণা হয়, তেনেহ'লে তেওঁ আদালতলৈ যাব পাৰে প্ৰি এৰেষ্ট বেইল বিচাৰি, অৰ্থাৎ আগতীয়া জামিনৰ বাবে আবেদন কৰিব পাৰে। আগতীয়া জামিনৰ বাবে আবেদন কৰিবলৈ হ'লে যিজন ব্যক্তিয়ে তেওঁৰ বিৰুদ্ধে কোনো গোচৰ উত্থাপিত হৈছে বা কোনো গোচৰ ৰুজু হৈছে সেই কথাটো তেওঁ জানে, তেনে ক্ষেত্ৰত তেওঁ নিজেই গোচৰটোৰ পৰা মুক্ত হ'বৰ কাৰণে, অৰ্থাৎ গোচৰটোত মুক্ত হ'বৰ কাৰণে নহয়, গোচৰটোৰ পৰা তেওঁ হাত সাৰিবৰ বাবে, তেওঁৰ গ্ৰেপ্তাৰৰ পৰা, উক্ত গোচৰটোৰ ক্ষেত্ৰত গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবৰ বাবে আগতীয়া জামিনৰ বাবে আদালতত আবেদন জনাব পাৰে। আৰু সেই ক্ষেত্ৰত তেওঁ নিজেই পিটিশ্যনাৰ বা আবেদনকাৰী হিচাপে স্বাক্ষৰ কৰিব লাগে সেই আবেদনখনত। এই ক্ষেত্ৰত তেওঁ আবেদন কৰাৰ সময়ত যি ধৰণে তেওঁ স্বাক্ষৰ কৰিব সেই কথা আদালতত তেওঁ সুকৰি উপস্থিত নাথাকি তেওঁৰ অধিবক্তাৰ জৰিয়তে আদালতত সেই বেইল পিটিশ্যনখন বা জামিনৰ আবেদনখন বা আদালতত মুভ কৰিব পাৰে। আৰু আদালতে সকলো দিশ চালি জাৰি চাই আৰু পুলিচৰ কেছ ডায়েৰী আদি পুনৰীক্ষণ কৰি তেওঁক প্ৰি এৰেষ্ট বেইল প্ৰদান কৰিব পাৰে। এই বেইলত অৱশ্যে দুটা কথা থাকে এই জামিনত। এটা হ'ব পাৰে অন্তৰ্বৰ্তীকালীন জামিন অৰ্থাৎ ইণ্টাৰিম বেইল। আদালতে এখন জামিন আবেদন পোৱাৰ পিছতে, অৰ্থাৎ প্ৰি এৰেষ্ট বেইলৰ কাৰণে যিখন জামিন আবেদন পোৱাৰ পিছতে তেওঁক এটা অন্তৰ্বৰ্তী জামিনত থাকিবৰ বাবে অৰ্ডাৰ পাছ কৰিব পাৰে বা আদেশ দিব পাৰে। আৰু পৰৱৰ্তী সময়ত যেতিয়া আৰক্ষীৰ কেছ ডায়েৰী আদালতে নিৰীক্ষণ কৰিব আৰু তাত তেওঁ পতিয়ন যাব, আদালত যদি পতিয়ন যায় যে তেওঁক সেই গোচৰটোৰ ক্ষেত্ৰত তেওঁক গ্ৰেপ্তাৰ নকৰিবৰ বাবে এণ্টিচিপেটৰী বেইল অৰ্থাৎ প্ৰি এৰেষ্ট বেইল প্ৰদান কৰিব পাৰি, তেনেহ'লে তেওঁক প্ৰি এৰেষ্ট বেইলৰ এটা অৰ্ডাৰ দিব পাৰে আদালতে। আৰু তেতিয়া তেওঁ সেই যি অৰ্ডাৰ দিব সেই অৰ্ডাৰ কপি লৈ সংশ্লিষ্ট আৰক্ষী থানাত য'ত গোচৰ ৰুজু হৈছে তাত গৈ তেওঁ সোঁশৰীৰে হাজিৰ হ'ব লাগিব। আৰু কোনো আদালতৰ যি নিৰ্দেশ থাকিব সেই নিৰ্দেশ অনুসাৰে কোনো জামিনদাৰ সহিতে তেওঁ আৰক্ষী থানাত উক্ত কামখিনি, অৰ্থাৎ যি অৰ্ডাৰ আছে, যে অৰ্ডাৰৰ মতে যি কণ্ডিশ্যনছ থাকে সেই কণ্ডিশ্যনছখিনি ফুলফিল কৰি আৰক্ষীৰ ওচৰত সুখৰে হাজিৰ হৈ সেইখিনি কমপ্লিট কৰিব পাৰে আৰু তেওঁ গ্ৰেপ্তাৰৰ পৰা হাত সাৰি থাকিব পাৰে। এটা কথা এইখিনিতে উল্লেখযোগ্য যে যদি কোনো ক্ষেত্ৰত এজন ব্যক্তিয়ে তেওঁৰ প্ৰি এৰেষ্ট বেইল অৰ্থাৎ এণ্টিচিপেটৰী বেইল আদালতত আবেদন কৰাৰ পিছত যদি আৰক্ষীয়ে তেওঁক বিচাৰি পায় আৰু গ্ৰেপ্তাৰ কৰে, তেনেহ'লে সেই প্ৰি এৰেষ্ট বেইল বা এণ্টিচিপেটৰী বেইলৰ কোনো ধৰণৰ যোগ্যতা বা নাথাকে, ভেলিডিটি নাথাকে, আৰু লগে লগে সেইখন ইনফ্ৰাক্সুৱাছ হৈ পৰে। সেইকাৰণে মনত ৰাখিব লাগিব যে যদি কোনো এজন ব্যক্তিয়ে আদালতত আগতীয়া জামিনৰ বাবে তেওঁ আবেদন কৰে, তেনে ক্ষেত্ৰত তেওঁ নিজকে সকলো ধৰণেৰে সুৰক্ষিত কৰি ৰাখিবলৈ যত্নৱান হ'ব লাগিব। এতিয়া আমি ক'ম যে কোন কোন গোচৰৰ ক্ষেত্ৰত আগতীয়া জামিন পাব পাৰে। কোনোজন ব্যক্তিয়ে যদি যিকোনো গোচৰৰ ক্ষেত্ৰতে যি ধাৰাৰে গোচৰ নহওক লাগে তেওঁ সকলো ধাৰাৰ গোচৰৰ ক্ষেত্ৰতে আগতীয়া জামিনৰ বাবে আদালতত আবেদন জনাব পাৰে। চুৰি গোচৰেই হওক বা অন্য কোনো নাৰীজনিত ঘটনাৰ গোচৰেই হওক তেওঁ আবেদন জনাব পাৰে। তেওঁ আবেদন জনোৱাৰ তেওঁ অধিকাৰ থাকে, কিন্তু আদালতে তেওঁক সেই প্ৰি এৰেষ্ট বেইল অৰ্থাৎ আগতীয়া জামিন, গ্ৰেপ্তাৰ নোহোৱাকৈ দিব পৰা আগতীয়া জামিন দিব নে নিদিয়ে সেইটো সম্পূৰ্ণৰূপে আদালতৰ বিচাৰাধীন এটা বিষয়। আৰু সেই ক্ষেত্ৰত সেই ব্যক্তিজনে যদি জামিন পায় তেনেহ'লে তেওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে। গোচৰটো চলিবই পিছত, গোচৰটোত তেওঁ আগতীয়া জামিন পোৱা মানে গোচৰটোৰ পৰা মুক্ত নহয়। সেই কথা আগৰ ভিডিঅ'টো কৈছোঁ যে কোনো ক্ষেত্ৰত এজন ব্যক্তিয়ে জামিন পোৱা মানে তেওঁ গোচৰটোৰ পৰা মুক্ত হোৱা নুবুজায়। গতিকে তেওঁ পিছত যেতিয়া বিচাৰ প্ৰক্ৰিয়া চলিব আদালতত তেওঁ প্ৰতি তাৰিখত হাজিৰ হ'ব লাগিব আৰু বিচাৰ প্ৰক্ৰিয়াত সহযোগ কৰিব লাগিব। এতিয়া কথা হ'ল এণ্টিচিপেটৰী বেইল বা আগতীয়া জামিন ক'ত এপ্লাই কৰিব পাৰি, ক'ত আবেদন কৰিব পাৰি। এণ্টিচিপেটৰী বেইল এপ্লাই কৰিবলৈ হ'লে সংশ্লিষ্ট জিলাৰ, তেওঁ যিখন জিলাৰ বাসিন্দা হয় সেই ব্যক্তিজন, যাৰ ওপৰত কোনো গোচৰ তেওঁ গোচৰ সম্বন্ধে এজাহাৰ কৰা হৈছে, বা তেওঁ যদি এজাহাৰকাৰী যিখন এজাহাৰ দিছে তাত তেওঁৰ নাম নাথাকিব পাৰে, অৰ্থাৎ তেওঁ এফআইআৰ নেম একিউজ পাৰ্চন নহ'বও পাৰে, অথচ তেওঁৰ সন্দেহ বা অনুভৱ হয় যে সেই বিচাৰৰ ক্ষেত্ৰত সেই গোচৰটোৰ ক্ষেত্ৰত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে, তেনেহ'লেই তেওঁ প্ৰি এৰেষ্ট বেইল বা এণ্টিচিপেটৰী বেইলৰ কাৰণে
এপ্লাই কৰিব পাৰে আদালতত। তেতিয়া তেওঁ এপ্লাই কৰিব পাৰিব সংশ্লিষ্ট জিলাৰ ছেছন ন্যায়াধীশৰ আদালতত। তেওঁ সেইকাৰণে এণ্টিচিপেটৰী বেইলৰ কাৰণে এপ্লাই কৰিব পাৰিব, অথবা তেওঁ মহামান্য উচ্চ ন্যায়ালয়ত এই গোচৰৰ কাৰণে গোচৰটোৰ পৰা মুক্ত হ'বৰ কাৰণে পিৰিয়ড বেইল অৰ্থাৎ এণ্টিচিপেটৰী বেইলৰ কাৰণে আবেদন কৰিব পাৰিব।